আজি তোমাৰ ডিউটি নাই নেকি? ডিউটি আছে। তেন্তে অফিচ নগৈ মোক লগ কৰিব আহিছা যে? কিয়? কি মই অহাৰ কাৰণে বেয়া পাইছা নেকি? হ'ব, তেন্তে মই যাওঁগৈ। ধেমালি কৰি নাথাকিবাচোন। মই এনেই কিবা টেনশ্যনত আছোঁ। টেনশ্যন? তোমাৰ আকৌ কিহৰ টেনশ্যন? নক'বা আৰু। তোমাৰ বন্ধুৰ মহিমা বুজাটোৱেই টান। বন্ধু মানে চাজিতৰ কথা কৈছা? নামটো যেনেকুৱা তাৰ কামবোৰো ঠিক তেনেকুৱাই। মানে আৰু কি? কাৰোবাৰ বাবে যদি চন্দন, আন কাৰোবাৰ বাবে চাজিত। দুটা দুটা নামৰ লগতে দুটা দুটা স্বৰূপ। এনেই কাকো বদনাম নকৰিবা দেই মেঘা। মই ইয়াত কাকো বদনাম কৰিবলৈ অহা নাই। শুনি থকা কথাবোৰৰ বাবেহে কৈছোঁ। সেইকাৰণেতো লগ কৰিবলৈ আহিছোঁ। আৰু আমি সিহঁতক বুজাব লাগিব, বুজিছা? মই নোৱাৰোঁ। কিয়? নিজৰ কথা ভাবিবলৈ মোৰ সময় নাই। তাতে আকৌ মিছাতে ইহঁতৰ মান অভিমানবোৰ। তোমাৰ কথা ভাবিব নালাগে দিয়া। তোমাৰ কথা ভাবিবলৈ মই আছোঁ নহয়। সেইটো বাৰু হয়। যদি আপুনি গমেই পাইছিল, মোক নজনালে কিয়? আৰু আপুনি তালৈ যাব লগা কিয় হ'ল? নহয় অ', মানুহজনৰ লগত কথা পাতি কিবা এটা ভাল লাগে, বুজিছা? মানুহজনে কিবা সুধিছিল নেকি? পুতেক আৰু ঘৈণীয়েকক লগ কৰিবলৈ গৈছে। ভিতৰলৈ যোৱাই নহ'লে কি হ'ল হয়? তাতে গৈ আকৌ অকণমান হ'ব লগা হ'লে হয়। আৰে ভাগিন, সেইবোৰ বহুত কথা। তোমাক কেনেকৈ ক'লে তুমি বুজি নাপাবা। যিটো কাম দিওঁ সেইটো কামত মন নিদি কিছুমান অদৰকাৰী কামত। এই মানুহজন আমাৰ বহুত কামত দিব। তুমি এইদৰে মন মাৰি নাথাকিবা প্লিজ। চৰি, মই কোৱাৰ কাৰণে তুমি বেয়া পালা চাগে। নাই পোৱা, কওক। আচলতে মই তোমাক কি? কথা এটা সুধিমকৈ সোধাই পোৱা নাই। কেতিয়া ক'ব? এতিয়াই। আচলতে সেইদিনাখন তোমাক লগ পোৱাৰ পৰা মোৰ মনলৈ বহুতকেইটা প্ৰশ্ন আহিছিল, কিন্তু প্ৰশ্নবোৰৰ উত্তৰ আপুনি মোৰ পৰা জানিব বিচাৰিছে নেকি? মইতো জানিব বিচাৰিছোঁ। মানে মই তোমাক জানিব বিচাৰিছোঁ। আপুনি মোৰ কথা কি ভাবে? তুমি এগৰাকী সাহসী পুলিচ বিষয়া। আৰু তুমি ধুনীয়া। চৰি, মই তেনেকৈ ক'ব নালাগিছিল। আচলতে মই সেইটো মিন কৰি কোৱা নাছিলোঁ যিটো তুমি। মই আপোনাক বেয়া পোৱা নাই, মাত্ৰ। তেনেহ'লে হঠাৎ তুমি। আৰু সেইদিনাখন তুমি সৰু ল'ৰা ছোৱালীকেইজনৰ লগত কি কৰি আছিলা? সিহঁত অনাথ আশ্ৰমত থাকে। মই মাজে সময়ে পৰাপক্ষত সিহঁতক চাবলৈ গৈ থাকোঁ। সেইটোতো খুব ভাল কথা। অনাথ শিশুবোৰক সহায় কৰিব পাৰিলে নিজৰো মনটো ভাল লাগে দিয়াচোন। কি হ'ল? এদিন ময়ো অনাথ হৈ পৰিছিলোঁ। তাৰ পাছত জীৱনটোত ইমান বেছি অকলশৰীয়া হৈ পৰিলোঁ। অনবৰতে এখন সাহসিকতাৰ আৱৰণ পিন্ধি ফুৰিলোঁ, যাতে মনৰ ভিতৰত থকা ইম'শ্যনবোৰ ডমিনেট কৰি ৰাখিব পাৰোঁ। কিন্তু তোমাৰ মা দেউতা। যেতিয়া মই এই পষ্টটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ, সেই সময়তে এনেকুৱা এটা ৰোড এক্সিডেণ্ট হ'ল, য'ত মোৰ মা দেউতা।
এতিয়া পিছে আপুনি কি কৰিম বুলি ভাবিছে? কৰিমনো কি আৰু বিয়াখনৰ নামত বাবাৰ এতিয়া কেৰিয়াৰহে শেষ হ'ব যেন লাগিছে। চব মোৰ ভুলৰ কাৰণেই হৈছে। মই তাক তেনেকৈ জোৰ নকৰাহেঁতেন। ফুকনে যে মোক তেনেদৰে ক'ব মই একেবাৰে ভবা নাছিলোঁ। বৰ ডাঙৰ সমস্যা হৈ গ'ল দেই। কি সমস্যা হৈছে বাইদেউ? আমি দুয়ো ভুল কৰিলোঁ চন্দ্ৰা। ভুল? কি ভুল কৰিলোঁ? কৃতিকাক বিচাৰি আমি সেইদিনা তাইৰ ঘৰলৈ যাবই নালাগিছিল। মিছাতে মনৰ মাজত ভেদভাৱবোৰ বাঢ়ি গ'ল। কিন্তু এতিয়া সমস্যাটো ক'ত? বাবাৰ ৰিং চেৰিমনি কেঞ্চেল হৈছে। আৰু যদি এতিয়া বিয়াখনো নহয়গৈ, কৃতিকাই আৰু বাবাই মনত কমখন কষ্ট পাবনে? কষ্ট ময়ো পাইছোঁ। মই আচলতে জীৱনত বহুত ৰং ডিচিশ্যন লৈ পেলাইছিলোঁ, যাৰ বাবে মই আজিও পস্তাইছোঁ। ৰং ডিচিশ্যন? কৃতিকাক ভাল পোৱাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছে। আপুনি কৃতিকাক কিয় খং কৰি আছে বাৰু? তাইৰ গাততো একো দুখ নাই, তাইৰ মাকৰ কাৰণেহে। এতিয়া সমস্যাটো ক'ত? বাবাৰ ৰিং চেৰিমনি কেঞ্চেল হৈছে। আৰু যদি এতিয়া বিয়াখনো নহয়গৈ, কৃতিকাই আৰু বাবাই মনত কমখন কষ্ট পাবনে? কষ্ট ময়ো পাইছোঁ। যিদৰে তেওঁলোকে বৰ আগ্ৰহেৰে আগবাঢ়ি আহিছে, ঠিক একেদৰে এতিয়া নতুন নতুন কথা উলিয়াই তেওঁলোকে আমাক যি বুলিয়েই নাভাবক কিয়, যিকোনো উপায়েৰে হ'লেও বাবাক আমি মনাবই লাগিব। মই আচলতে এইবোৰক লৈ আৰু ব্যস্ত হৈ থাকিব বিচৰা নাই। মই অন্য কথা এটাহে ভাবিছোঁ। কিন্তু আপুনি ভাল পোৱাবোৰ ইমান সহজে শেষ হৈ যোৱা বস্তু নহয় বিকাশ। মই আচলতে জীৱনত বহুত ৰং ডিচিশ্যন লৈ পেলাইছিলোঁ, যাৰ বাবে মই আজিও পস্তাইছোঁ। ৰং ডিচিশ্যন? কৃতিকাক ভাল পোৱাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছে। আপুনি কৃতিকাক কিয় খং কৰি আছে বাৰু? তাইৰ গাততো একো দুখ নাই, তাইৰ মাকৰ কাৰণেহে। মাক দেউতাকৰ কথা শুনিয়ে তাই মোক ভাল পাবলৈ হোৱা নাছিলে বিকাশ। তাইক লগ কৰাৰ কথা আৰু মোক নেক্সট টাইম নক'বা। তাই এজনী মেচিয়ৰ ছোৱালী। যদি তাই নিজৰ বুলি একোৱেই নাই, তেনেহ'লে তাই তাতেই থাকক। আপুনি মোৰ কথা শুনিব লাগিব। এয়া এজন বন্ধু হিচাপে। তুমি মোক ৰিকুৱেষ্ট কৰিব নালাগে বিকাশ। মাতি দিবা তাইক। কেতিয়ালৈ মাতিম? আজি ইভিনিং। ঠিক আছে। কালি মই আমাৰ এখেতৰ লগত কথাখিনি পাতিলোঁ। কি ক'লে সনাতনে? তেখেত আৰু বৰ বেছি দিন তাত নাথাকে। ময়ো ভাবিলোঁ আমি দুয়ো আমাৰ গাঁৱৰ ঘৰলৈ গুচি যাম। চন্দন আপোনালোকৰ লগত ইয়াতে থাকক। কিন্তু কিয় তোমালোক আকৌ গাঁৱৰ ঘৰলৈ কিয় যাব লাগে? আমিনো ইয়াত থাকি কি কৰিম? জীয়াই থকা দিনকেইটা আমিনো তালৈ গৈ। চন্দ্ৰা, তোমালোকে এনেকৈ আমাক এৰি থৈ যাব নোৱাৰা। চন্দন তোমালোকৰ ল'ৰা আৰু সদায় তোমালোকৰ লগতেই থাকিব। অঁ নহয় দাদা, চন্দনৰ ওপৰত আপোনালোক দুয়োৰে তোমাৰ ল'ৰাৰ ওপৰত মই মোৰ অধিকাৰ দেখুৱাব নোৱাৰোঁ। চন্দ্ৰা, সি তোমাৰহে ল'ৰা। শুনা চন্দ্ৰা, তুমি সনাতনক এটা কথা বুজোৱা যে সি তাৰ পৰা আহি তোমালোকৰ লগত একেলগে থাকক। মই নিজেই তোমালোক তিনিওৰে বাবে ঘৰৰ ব্যৱস্থা কৰিম, যদিহে ইয়াত থাকি কিবা অসুবিধা পাইছা। নাই নাই, আপুনি অইন এটা ঘৰৰ ব্যৱস্থা কৰিব নালাগে নেকি? কিয়? আমি জানো ইমান দিনে এটা পৰিয়ালৰ দৰে থাকি অহা নাই নে? তুমি এতিয়া আমাৰ পৰা বেলেগকৈ থাকিব বিচাৰিছা? নাই নাই বাইদেউ, মই কেতিয়াও তেনেকৈ ভাবি কথাষাৰ কোৱা নাছিলোঁ নহয়। কিন্তু চন্দ্ৰা, তোমাৰ কথাৰ পৰা এটা কথাই স্পষ্ট হৈ পৰিছে যে তুমি চন্দনক লৈ বিমূৰত পৰিছা। এই অকণমান আগত ৰাখি দিলে হ'ব। নহ'লে ক'ৰবাত বহি কফি একাপে খাওঁ।
নাই আজি নালাগে দিয়ক। মোৰ লগত বহি কফি একাপো খাব নোৱাৰানে? তেনেকুৱা কোনো কথা নাই। মিছাতে কষ্ট দিবহে বিচৰা নাই। অলৰেডি বহুত প্ৰশ্ন সুধি বহুত আমনি কৰিলোঁ। এনেকৈ যদি সদায় লগ পাই থাকোঁ, তেনেকুৱা কষ্ট কৰিবলৈ সদায় ৰেডি আছোঁ। কিবা ক'লা? নাই নাই, চৰি, পটককৈ তুমি বুলি কৈ দিয়া গ'ল। একো নাই। আপুনি ৰক্তিম কটকীৰ কেছটোত ইমান ইনভলভ হ'ব নালাগিছিল। অ' বুজিছোঁ। আপুনি মানে সেই ক্ৰিমিনেলটোৰ হৈ চমচাগিৰি কৰিবলৈ আহিছে। শুনক, দোষীক কৰায়ত্ব কৰি শাস্তি দিয়াটো আমাৰ জানো সেয়া আপোনালোকৰ পুৰণা স্বভাৱ, কিন্তু হ'লেও তুমি এগৰাকী সাহসী পুলিচ বিষয়া, আৰু আৰু তুমি ধুনীয়া। আচলতে মই সেইটো মিন কৰি কোৱা নাছিলোঁ, যিটো তুমি এনেকৈ পিছা কৰি আছে যে মোক আপোনাক ক'ৰবাত দেখা যেন লাগিছে, কিন্তু আপুনি মোক এনেকৈ ফ'ল' কৰি আছে যে কিয়? কথা পাতিবলৈ। হোৱাট? চাওক, এতিয়া মইতো আপোনাক লগ কৰিবলৈ এনি টাইম থানলৈ অহা যোৱা কৰি থাকিব নোৱাৰোঁ, গতিকে ইয়াতে আপোনাক। কিন্তু আপোনাৰ লগত মোৰ কথা পাতিবলৈ অলপো ইয়াত মন নাই, গতিকে কেছ সম্পৰ্কীয় কিবা কথা আছে যদি থানালৈ আহিব। আপুনি ঠিকেই ভাবিছে, মোৰ আপোনাক ইমান কষ্ট দিবলৈ মন যোৱা নাই। মানে আপোনাকো মোৰ ডিষ্টাৰ্ব কৰিবলৈ একেবাৰেই মন যোৱা নাই, কিন্তু আপোনাৰ দৰে লেডি পুলিচ এগৰাকী ইমান ষ্ট্ৰিক্ট হ'লে ভাল নালাগে। আপুনি ৰক্তিম কটকীৰ কেছটোত ইমান ইনভলভ হ'ব নালাগিছিল। অ' বুজিছোঁ। আপুনি মানে সেই ক্ৰিমিনেলটোৰ হৈ চমচাগিৰি কৰিবলৈ আহিছে। শুনক, দোষীক কৰায়ত্ব কৰি শাস্তি দিয়াটো আমাৰ জানো সেয়া আপোনালোকৰ পুৰণা স্বভাৱ, কিন্তু হ'লেও কি? চাওক, পাৰে যদি অকণমান সহায় কৰক, কোৰ্টৰ জৰিয়তে তেখেতৰ শাস্তিৰ পৰিমাণটো আপোনালোকে। আপুনি এছ আই ৰাগৰ লগত যিখিনি কৰি থৈছে সেইখিনি মই ভালদৰে জনা আছে। আপুনিয়ে নহয় জানো সেই মানুহজন? চিন্তা নকৰিব, মই আপোনাক এতিয়াই এৰেষ্ট নকৰোঁ। ময়ো চাওঁচোন ৰক্তিম কটকীক বচাবলৈ আপোনালোকে আৰু কি কি কৰে। এইজনী আকৌ মোক কেনেকৈ চিনি পালে? কিন্তু নাই মই কিবা এটা ইমিডিয়েট কৰিবই লাগিব। নাছিৰক চেলেঞ্জ কৰিছে যেতিয়া নাছিৰৰ চতুৰালি ইহঁতে দেখিব লাগিব।